Hello, it's Jeet আৰু আপোনালোকে চাই আছে So মই আহিছো অফিস বাট অফিসত গোটেইখিনি বোলে খানা খাব সো খানা খাব আৰু কাম অকণ বাদ দিম আজি খানা খাম বাট খানা খোৱাৰ টাইমত কি খাম কি নাখাম সেইখিনি দেখাম বাৰু বাট লগত কালি মই ৰাতি 3টা 4টা বজালৈকে এটা বস্তু বনাই আছো আপোনালোকৰ কাৰণে ভাবিছিলো আজি বন্ধ হ'ব আৰু মই আজি আপোনালোকক বস্তুটো বনাই কিনে দেখাম বাট মই টেষ্টিং কৰিলো বনালো গোটেইখিনি বনাই কিনে মই দেখাব নোৱাৰিম আজি মই এইটো নেক্সট ভিডিঅ'ত মই দেখাবলৈ ট্ৰাই কৰিম কেনেকৈ কি বনাইছোঁ চাৰ্কিট ডিজাইন কি বস্তু বনাইছোঁ আপোনালোকক মই গোটেইখিনি সবিশেষ দেখাম বাট তাৰ আগত মই খানাত যাওঁ খানা কি বনাই আছে কি নাই সেইখিনিও দেখাই আছোঁ প্লাছ কি বস্তু বনাইছোঁ সেইটো মই দেখাই আছোঁ আপোনালোকক ব'লক আৰু এই অফিচ টাইমত মই বনাই আছোঁ খানা খিচিৰি বনাই আছোঁ আৰু খাম কাছ কৈ দিলোঁ চ' আমাৰ লগত আছে পাপুদা এইফালে পাপুদা আৰু খিচিৰি প্ৰগ্ৰেম আৰু এয়া অফিচ টাইমত আমি খাইছোঁ পিকনিক যাবলৈ ক'তো নাই চাৰিওফালে কেবৰ হাহাকাৰ আৰু সেয়া অফিচতে পিকনিকে আৰু অলপ আৰু এয়া আমাৰ শৰ্মাদা আছে আমাৰ শৰ্মাদা কি কৰি আছে মন মাৰি আছে নেকি খিচিৰি বগাই আছে মই কি বনাইছোঁ সেইটো আপোনালোকক দেখাওঁ আৰু মই বনাইছোঁ এইটো এটা ডাষ্টবিন যোনটো ফুল্লি স্মাৰ্ট ফুল্লি ইলেক্ট্ৰনিক্স আৰু নিজে কাম কৰে আৰু এইটো বস্তু মই বনাইছোঁ এতিয়া কেনেকৈ কাম কৰে কি কাম কৰে মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ চ' ই কেনেকৈ কাম কৰে ইয়াৰ গোটেই ফাংচনটো মই আপোনালোকক ফাৰ্ষ্ট বুজাই লওঁ ফাৰ্ষ্ট আপোনালোকে বুজি লওক তাৰপিছত মই চাৰ্কিট ডায়েগ্ৰামটো প্লাছ গোটেইখিনি কেনেকৈ বনাইছোঁ কি নাই কৰা গোটেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাই আছোঁ বাৰু আজি বনাবলৈ মই একদম টাইম পোৱা নাই কালি 3:30 4টা বজালৈকে মই কাম কৰিছোঁ ৰাতি আৰু আজি ৰাতিপুৱা মৰ্ণিং আকৌ অফিচ চ' ভালেখিনি হেক্টিক চিডিউল হয় চ' বাদ দিয়ক মই বেলেগ কথা নকওঁ ডাষ্টবিনটোৰ কথা কওঁ চ' এইটো হ'ল স্মাৰ্ট ডাষ্টবিন মই বনাইছোঁ আৰু বহুতে সুধিব যে বনালে যেনিবা হ'ল কি মই কওঁ এনেকুৱা ডাষ্টবিন যদি ৰাস্তাত লগাব পৰা যায় তেতিয়া দেখা হ'ব আজিকালি ডাষ্টবিনবিলাক দেখা হ'ব কাউৰীয়ে শগুনে আহি কিনে বস্তু উঠাই লৈ যায় লেতেৰা হয় আমাৰ ঘৰতো ডাষ্টবিন আছে মেকুৰী আহে মাছ যদি পেলাওঁ মাছ খাব পেলাই থৈ গুচি যায় চ' ইন ডেট কেছ মইতো বনাইছোঁ যাৰ মুখখন বন্ধ থাকিব আনটিল আনলেছ আপুনি ওচৰলৈকে হাতখন নানে বা আপুনি নিজে নাহে তেতিয়ালৈকে ইয়াৰ মুখখন খোলা নাযায় মুখখন নখলেই চ' একদম চিম্পল ফাণ্ডা ইয়াৰ আগত মই লগাইছোঁ এটা আল্ট্ৰাছনিক চেঞ্চৰ ই আল্ট্ৰাচাউণ্ড চেণ্ড কৰে আৰু ই ৰিচিভ কৰে এইটো হ'ল আল্ট্ৰাছনিক চেঞ্চৰ কিয় লগাব লগা হ'ল মই সেইটো ক'ম আপোনালোকক আৰু এজ ইউজুৱেল মোৰ তাত আছে অৰ্ডিনো ইউনো বৰ্ড ইয়াত মই প্ৰগ্ৰেমিং কৰিব লগা হৈছে মই সবিশেষ আপোনালোকক দি দিম প্ৰগ্ৰেমিং কি কৰিছোঁ কি নাই কৰা গোটেইখিনি মই আপোনালোকক দিম এটা 9 ভল্টৰ বেটাৰী এইটো 9 ভল্টৰ বেটাৰী আৰু এইটো চাৰ্ভো মটৰ আৰু নৰ্মেল মটৰৰ মাজৰ ডিফাৰেঞ্চ এইটোৱে আপোনালোকে নৰ্মেল মটৰ যেতিয়া প্লাগত লগাব বেটাৰী ইনপুট দিব কাৰেণ্ট ইনপুট দিব তেতিয়াহ'লে ঘূৰি থাকিব যোনডাল শ্বাফ্ট আছে সি ঘূৰি থাকিব বাট চাৰ্ভো মটৰ এটা গিয়াৰ্ড মটৰ হয় তাত গিয়াৰ থাকে আৰু তাক এংগল ৱাইজ আপুনি ৰোটেট কৰিব পাৰে বোলে মই 180 ডিগ্ৰী ঘূৰাম মই 300 ডিগ্ৰী ঘূৰাম বা 30 ডিগ্ৰী ঘূৰাম 90 ডিগ্ৰী ঘূৰাম আপোনালোকে ইচ্ছামতে ঘূৰাব পাৰে সেইটো হ'ল চাৰ্ভো মটৰৰ এডভান্টেজ চ' এইটো হ'ল থুলমূল সাৰাংশ এতিয়া আপোনালোকক কেনেকৈ কাম কৰে সেইটো মই দেখাই আছোঁ চাওক ই আল্ট্ৰাচাউণ্ড চেণ্ড কৰে আৰু ই ৰিচিভ কৰে আৰু এইটো আমাৰ ছনাৰ চিষ্টেম বুলি এটা চিষ্টেম আছে যোনটো আপোনালোকৰ সাগৰৰ ডেপথ জুখিবৰ কাৰণে ব্যৱহাৰ কৰে ইউজ কৰে চ' এনেকুৱা চেণ্ড কৰি আছে ই ৰিচিভ নকৰে যেতিয়ালৈকে আগত বস্তু এটা নাহে মানে চাউণ্ডটো আহিছে মোৰ হাতত ধাক্কা খাই সেই চাউণ্ডটো আকৌ ইয়াৰ তাত যাব গ'লে ই চেঞ্চ ল'ব যে চাউণ্ড এটা আহিছে এটা অবষ্টেকল ই ডিটেক্ট কৰিব এইটো অবষ্টেকল ডিটেক্টৰো আমি ইউজ কৰিব পাৰোঁ এজ এ অবষ্টেকল ডিটেক্টৰ চ' ই ডাটাটো দিব মোৰ অৰ্ডিনক আৰু অৰ্ডিনো কৰিব কি মোৰ যোনটো মটৰ আছে সেই মটৰটো 90 ডিগ্ৰী ৰোটেট কৰাব এই চাপডাল 90 ডিগ্ৰী ৰোটেট কৰাব তেতিয়া সূতাডাল মই লগাইছোঁ মোৰ মটৰৰ ওপৰত যেতিয়া মটৰটো ঘূৰিব এই টান খাই মোৰ ঢাকনিখন খোলা যাব এতিয়া মই বেটাৰী ইনপুট দি আছোঁ তাৰপিছত আপোনালোকক মই দেখাই আছোঁ
তো মই দিলোঁ বেটাৰী ইনপুট, বেটাৰী পাৱাৰ যাই আছে মোৰ অৰ্ডিনত, আৰু ইয়াত মটৰটো। এতিয়া মই আগত অবষ্টেকল দিম, চাব, বা হাতত মোৰ বস্তু এটা লৈ কিনে ডাষ্টবিনৰ ওচৰত যদি আহোঁ, খুলি যাব, বস্তু পেলালোঁ, মই চাইড হ'লোঁ, বন্ধ। এতিয়া মটৰটো আপোনালোকক দেখাম, চাব, মটৰৰ ফাংচনটো দেখাম। চ' এইটো মোৰ স্মাৰ্ট ডাষ্টবিন। চ' হোপ কিবা শিকাব পাৰিলোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিল দেন মই আপোনালোকক নকওঁ, মোৰ ডাষ্টবিনটোৱে আপোনালোকক ক'ব। চ' দিছ ইজ মাই ডাষ্টবিন। কৈ দে যদি ভিডিঅ'টো ভাল লাগিল দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।